গাইজ আজি মই এনেকুৱা এটা পৰিৱেশৰ মাজত আছোঁ আৰু ইমান ধুনীয়া এটা শান্তিপূৰ্ণ পৰিৱেশ আৰু আজি এই ভিডিঅ'টো মই কাৰ লগত বনাই আছোঁ মোৰ লগত এজনী মানুহ আছে আৰু সেই মানুহগৰাকী হৈছে এইগৰাকী এটা হাই কৰি দি আজি আমি মন্দিৰত অহাৰ এটা বিশেষ কাৰণ আছে আৰু আমাৰ কাৰণে বহুতেই আজি মানে ভাল লগা দিন সেই ভাল লগা কথাটো কি মই আপোনালোকক কৈ আছোঁ আমাৰ আজি 9 বছৰ হ'ল আমাৰ এটা প্ৰেমৰ সম্পৰ্ক 9 বছৰ আমাৰ স্কুলীয়া দিনৰ পৰাই আমাৰ ভাল পোৱা আছিল আৰু তাৰ কাৰণে আজি আমি এবাৰ মন্দিৰত দৰ্শন কৰিব আহিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনতো আমি মানে দুজনে এনেকৈ থাকিব পাৰোঁ নেকি মোৰ ভিডিঅ'ত তাই আজি ফাৰ্ষ্ট টাইম ওলাইছে আৰু তাই অকণমান লাজ কৰি আছে একো নহয় বাৰু আৰু আমি মন্দিৰৰ পৰা এতিয়া আহিলোঁ তাই মোৰ কাৰণে মানে কি আমাৰ কাৰণে আৰু আমাৰ আজি 9th year এনিভাৰ্চাৰীৰ কাৰণে এটা কেক লৈ আহিছে মৰম দেখিছে আপোনালোকে আমিতো আৰু দলং ব্লক কৰি বাৰ্থডে এনিভাৰ্চাৰী চেলিব্ৰেট কৰিব নোৱাৰোঁ আমি আৰু এনেকৈ ৰাস্তাতে এই ৰাস্তাৰ মাজতে এনেকৈ আমি কেকটো মানে এনে ধুনীয়া কেক আছিল তাৰমানে আমি বাইকত কেকটো লৈ আহিলোঁ না সেইটো কাৰণে মানে গোটেই কেকটো মানে অলপ নষ্ট হৈ গ'ল একো নাই মৰমত অনা বস্তু সেইটোৱে কথা মৰমটো ইয়াত থাকিলে হ'ল কেক চেক এইবিলাকতো এটা অৰ্ডিনাৰী বস্তু নেকি হেপী বাৰ্থডে সৰি হেপী এনিভাৰ্চাৰী আমাৰ বাখৰুৱা তোমাৰ হিয়াত লোৱানা বাকী তো গাইজ আজি আমাৰ 9 বছৰ এনিভাৰ্চাৰী বুলি আমি ধুনীয়াকৈ অলপমান সৰুকৈ অলপ চেলিব্ৰেট কৰিলোঁ কেক চেক কাটিলোঁ ধুনীয়াকৈ কেক চেক খালোঁ আৰু গোটেই কেকটো ইমানমান ডাঙৰ কেক গোটেই একেলগে খাইছে গাইজ আৰু মোৰ আপোনালোকে এটা কথা কওক মোৰ এই চেহেৰাটো দেখিয়ে গম পায় যে মই কিমান খাব পাৰোঁ আমাৰ এই এনিভাৰ্চাৰী বুলি আৰু মানে গিফ্ট চিফ্ট দিয়া পৰম্পৰাবোৰ নাই কিয় নাই মানে মালটো নাই তো এটা ধুনীয়া চাই ৰ'জ আনিছোঁ তাইৰ কাৰণে তো ভিডিঅ'টো ইয়াতে সামৰণি কৰোঁ আৰু আমি আজি দিনটো মানে এনেকৈ পাৰ হ'ল আৰু লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই কিবা এটা কৈ দিয়া বাই বাই